নমস্কাৰ, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। লাভিকুলক কোনে হত্যা কৰিছিল সেই তথ্য ৰাজহুৱা কৰিছে আজি CBIয়ে। CBIয়ে ৰাজহুৱা কৰিছে তিনিজনকৈ হত্যাকাৰীৰ নাম। হত্যাকাৰী 1 ৰূপা ব্ৰহ্ম, হত্যাকাৰী 2 টিংকুৰ মুছাহাৰী, হত্যাকাৰী 3 ভদ্ৰেশ্বৰী বসুমতাৰী। এই তিনিওজনে বৰ্তমান সন্ধানহীন হৈ আছে। সন্ধান দিওঁতাজনলৈ পুৰস্কাৰ ঘোষণা কৰিছে CBIয়ে, লগতে সন্ধান দিওঁতাজনৰ নাম গোপনে ৰাখিব। 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে CBIয়ে। 4 বছৰ অতিক্ৰম কৰিলে লাফিকুল ইছলামৰ হত্যাকাণ্ড। ABMCৰ সভাপতি আছিল লাফিকুল ইছলাম। লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰাটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ। লাফিকুল ইছলামক কোনে হত্যা কৰিছিল সকলো তথ্য ফাদিল কৰিছে আজি CBIয়ে। CBIয়ে ৰাজহুৱা কৰিছে তিনিজনকৈ হত্যাকাৰীৰ নাম। আমি এই মুহূৰ্তত হত্যাকাৰী তিনিজনৰ ফটো দেখুৱাইছোঁ।